মোৰ ষ্টুডেণ্টে আজি মোকেই পিছ পেলাই দিলে। হেল্ল' এভৰিৱান, মই নিচিতা আৰু মই হৈছোঁ গহপুৰৰ পৰা এগৰাকী হোম বেকাৰ। 5 days কেক বেকিং ৱৰ্কশ্বপৰ আজি আছিলে ডে 2। আজি তেওঁলোকক ক্ৰীম হুইপ কৰা, নুজেল ৱৰ্ক আৰু ফাইনেল কটিঙৰ আটাইখিনি শিকোৱা হৈছিলে। দুদিনতে যে তেওঁলোকে ইমানখিনি পাৰিব মই সপোনতো কল্পনা কৰা নাছিলো। এতিয়া সকলোৱে একাপ একাপ চাহ খাই ললো। তাৰ পাছতেই পুনৰ লগাই দিলো ক্ৰীম হুইপ কৰিবলৈ। তেওঁলোকে নিজেই গোটেইখিনি ক্ৰাম কটিং আৰু ফাইনেল কটিং কৰিলে, মই মাজে মাজেহে অলপমান মিলাই দিছো। ইমান বেছি আগ্ৰহী ষ্টুডেণ্ট পালে আৰু কি লাগে। আৰু এইটোৱে হৈছে মৰম লগা কেকটোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কেকটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। হেপী বাৰ্থডে টু ইউ। ইয়ে কিয়া থা। কালি যে দেখুৱাইছিলো অকণমানিটো, তাক আজি কেকটো কাটিবলৈ লাগে। এইফালে আকৌ এয়া মই কেকটো কাটি সকলোকে অলপ অলপকৈ ভগাই দিলো। সকলোকে পঠিয়াই মই এটা অৰ্ডাৰৰ কেক ৰেডি কৰিবলৈ লাগিলো। কেকটোৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ এৰিছো দিয়ক। কেক ক্লাছৰ ডেটহি চাবলৈ পেজটো এতিয়াই ফ'ল' কৰি লওক। আজিলৈ বাই।